মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই অনুশীলনী 1.1 12 নম্বৰৰ 1 সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। প্ৰথমটো দিয়া আছে 6/7 + 2/5 + 2/7 + 1/5। অংকটো কৰিম। যিহেতু এইটো সংখ্যাৰ বিধি প্ৰয়োগ কৰিব কৈছে, গতিকে আমি এই অংকটো কৰিবলৈ হ'লে সংখ্যাৰ বিধি প্ৰয়োগ কৰিম। গতিকে প্ৰথমতে ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিম। বিনিময় বিধি প্ৰয়োগ কৰিবলৈ হ'লে প্ৰথমতে চাব লাগিব মিল থকা সংখ্যা ক'ত আছে, কমন ল'ব পাৰিম ক'ত। গতিকে এইটো আৰু এইটো অলপ মিল আছে, এইটো আৰু এইটো। গতিকে 6/7টো প্ৰথমতে লিখিলোঁ প্লাছ 2/7 লিখিলোঁ, প্লাছ তাৰপিছত লিখিম 2/5 প্লাছ 1/5 এনেদৰে লিখিম। গতিকে এইটোক ক'ব বিনিময় বিধি। বিনিময় বিধি কাৰণ 2/7ৰ ঠাইত 2/5ৰ ঠাইত 2/7 লিখিছোঁ, 2/7ৰ ঠাইত 2/5 লিখিছোঁ, মানে এইটো উলট পালট হৈছে এটা ঠাইত আন এটা। গতিকে ইয়াক বিনিময় বিধি বুলি কয়। গতিকে এতিয়া আমি কি কৰিম, এতিয়া এইখিনি 6/7 আৰু 2/7ৰ মাজত কমন ল'ম, এই দুটাৰ মাজত আৰু এই দুটাৰ মাজত কমন ল'ম। 6/7 আৰু 2/7ৰ মাজত কমন ল'লে ইয়াৰ মাজত কি কমন ল'ব পাৰিম, 2/7 কমন ল'ব পাৰিম। গতিকে 2/7 যদি 6/7ক হৰণ কৰোঁ কিমান থাকিব, 3 বাৰ যাব 2/7 6/7ৰ মাজত। 2/7ৰ মাজত 1 বাৰ প্লাছ প্লাছ 2/5 আৰু 1/5ৰ মাজত কি কমন ল'ব পাৰিম, 1/5 কমন ল'ম। 1/5 যদি 2/5ক হৰণ কৰোঁ তেতিয়াহ'লে 2 বাৰ হ'ব। 1/5 আৰু 1/5ৰ মাজত এবাৰ। গতিকে কমন লোৱা হ'ল, এইটোক ক'ব বিতৰণ বিধি। এতিয়া কি কৰিম, 2/7 লিখিলোঁ, 3 আৰু 1 যোগ কৰিলে হ'ব 4 প্লাছ প্লাছ 1/5 লিখি ল'লোঁ। তাৰপিছত কি কৰিম, পূৰণ 2 আৰু 1 যোগ কৰিলে 3। গতিকে 2 আৰু 4 পূৰণ কৰিলে 8, তলত 7 প্লাছ প্লাছ 1 আৰু 3 পূৰণ কৰিলে 3, তলত 5 থাকিল। এতিয়া কি কৰিম, এই দুটা যোগ কৰিব লাগে। এনেদৰে যোগ কৰিবলৈ হ'লে হৰ দুটা লসাগু ল'ব লাগিব। 7 আৰু 5ৰ লসাগু 35। গতিকে 7ৰে এতিয়া কি কৰিম, 7ৰে 35ক হৰণ, 7 35ৰ মাজত 5 বাৰ, যিটো ওলাল এইটো ওপৰৰ লগত আকৌ পূৰণ, 5 8 গুণ 40 প্লাছ প্লাছ 5 আৰু 35ক হৰণ, 5 35ৰ মাজত 7 বাৰ, 7 3 গুণ 21। গতিকে তলত 35 থাকিলেই 40 আৰু 21 যোগ কৰিলে 61। গতিকে ইয়াৰ আনচাৰ 61/35 আনচাৰ। গতিকে আশা কৰোঁ তোমালোকে এই অংকটো বুজি পাইছা। যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাই দিবা। ধন্যবাদ।